অদ্ভুত কিন্তু সঁচা প্ৰাণীৰ তথ্য যিয়ে আপোনাক আচৰিত কৰি তুলিব। টাৰ্ডিগ্ৰেড, যাক পানী ভালুক বুলিও কোৱা হয়, এই ক্ষুদ্ৰ জীৱবোৰে চৰম উষ্ণতা, বিকিৰণ আৰু আনকি মহাকাশৰ শূন্যতাতো জীয়াই থাকিব পাৰে। জেলিফিছ। জেলিফিছে যেতিয়াই মানসিক চাপত থাকে তেতিয়াই ই নিজৰ কেঁচুৱা ৰূপলৈ ঘূৰি আহিব পাৰে, যাৰ বাবে ই জৈৱিকভাৱে অমৰ হৈ পৰে। অক্টোপাছ। এটা অক্টোপাছৰ কেৱল ৮টা বাহু নহয়, ইয়াৰ ৩টা হৃদযন্ত্ৰ থাকে। দুটাই গিললৈ তেজ পাম্প কৰে আৰু এটাই শৰীৰৰ আন অংশলৈ। কিছুমান ভেকুলী যেনে উডফ্ৰগ শীতকালত সম্পূৰ্ণৰূপে জমি নিজৰ হৃদযন্ত্ৰ আৰু শৰীৰৰ সকলো কাম-কাজ বন্ধ কৰি দিব পাৰে, কিন্তু বসন্ত আহিলে বৰফ গলি ওলাই আহে। সাপে চকুৰে তাপ অনুভৱ কৰিব পাৰে। পিট ভাইপাৰ আৰু ৰেটল স্নেকৰ দৰে সাপৰ চকু তাপ সংবেদনশীল, যিয়ে ইহঁতক সম্পূৰ্ণ আন্ধাৰতো আন জন্তুৰ শৰীৰৰ তাপৰ বাবে দেখা পাব পাৰে। কাউৰীয়ে মুখ মনত ৰাখিব পাৰে। কাউৰীবোৰ অবিশ্বাস্যভাৱে স্মাৰ্ট। ইহঁতে মানুহৰ মুখ মনত থ'ব পাৰে আৰু বন্ধুত্বপূৰ্ণ বা বিপজ্জনক সকলক চিনি পাব পাৰে। মেণ্টিছ শ্ৰিম্প। মেণ্টিছ শ্ৰিম্প গুলিৰ বেগত প্ৰাণীৰ দেহত আঘাত কৰা আটাইতকৈ দ্ৰুত ঘোচা নিক্ষেপ কৰে। ই ইমানেই শক্তিশালী যে ই একুৱেৰিয়ামৰ কাঁচ ভাঙিব পাৰে।